ক'ত পৰা বালি ক'ত পৰা আনিছিলে? এইটো চাম্পাৰ পৰা। চাম্পা। মালিকৰ নামটো কি? জয়ৰাম ৰবি দাস। জয়ৰাম, তেওঁ ক'ৰ হয়? চাম্পাৰে হয়। কিমান টন বালি আনিছে গাড়ীখন? এতিয়া বৰ্তমান 23 আছে। 23। কাগজ আছে? আছে। হা আছে। কাগজটো দেখাব পাৰিব? হয়। ক'ত কাগজটো দেখাব? যিখন মানে আমাৰ অফিচৰ পৰা আহে ফৰেষ্ট ৰেঞ্জৰ পৰা কাগজ মোৰ লগত কাকবাৰ পইচা দিব লাগে নেকি? নালাগে। হা নালাগে। আপনার গাড়িটোতো ওভারলোডিং আছে নিয়মরকে বাইরে ধর আর আপনার ডালাটো অলরেডি আর দীঘল করা আছে আর 23 টন কেনেকৈ হ'ব? এইটোতো ওভাৰলোড আছে। ওভারলোড আছে আর আছে ডালে মডিফাই মইতো ইমানকে ভালকে নাজানিম এতিয়া কিবা লগত কাগজৰ লগতহে হেৰিটো বুজি ডালে মডিফাই ডালা কিয় মডিফাইড কৰিলে? এইটো চব মালিকৰ লগতহে। অঁ, এইটো মোৰ লগত একো নাই। মালিকে যি কৰে সেইটোৱে। ওটাই আপোনালোকে এনেকুৱা ওভারলোডিং আনে নাই চব 23 এনেকুৱাই 23 নহয়, তাতকৈ বেছি আছে। নাই 23 লিমিট বেছি আছে না। তাতকে ইফালে গ'লে ধৰ আৰটিঅ'ৰ প্ৰব্লেম আহে কিবা আহে সেইটো কাৰণে 23। ক'ত লৈ যাব এইটো? ধুবুৰী। ধুবুৰী লৈ যায়। ধুবুৰী LNT যাব এইটো। ব্ৰিজ যিখন বনি আছে তালৈ যাব। আপোনাৰ নাম? মোৰ আতৰা ৰহমান। ঘৰ ক'ত? বঙাইগাঁও। কেইখন গাড়ী আছে এতিয়া বৰ্তমান এই জয়ৰাম ৰবি দাসৰ এখনেই হয়। আৰু আগৰখন? আগৰখন এখন তেওঁৰ ডাঙৰ দাদা শ্ৰীৰাম ৰবি দাস তেখেতে বঙাইগাঁৱত থাকে। আৰু এইখন এখন এই চাম্পাৰ। কি নাম? এখন জয়ৰাম ৰবি দাস। জয়ৰাম ৰবি দাস আৰু আনখন? আনখন শ্ৰীৰাম ৰবি দাস। শ্ৰীৰাম ৰবি দাস। জয়ৰাম ৰবি দাসৰ ককাই ডাঙৰ ভাই। দাদা ককা। গাড়ী একোটা কেইখন গাড়ী আছে তেওঁৰ? ভালকৈ মই নাজানো ইমান এটা। এখন মই অকলে এখন এটা মালিকৰে এইখন মই চলাই থাকোঁ। কেইখন মোৰ গাড়ী আছে এইটো মই ভালকৈ এতিয়া কি ক'ব আপুনি যে গাড়ী নিয়মৰকে বাহিৰত ওভাৰলোডিং আহি পাইছে ইয়াতে এতিয়া আমি দেখিবলৈ পাইছোঁ যে ওভাৰলোডিং গাড়ীটো অলৰেডি আপুনি কি ক'ব? মই ক'বলগীয়া বিশেষ এতিয়া মই কি নহয় গাড়ীটো ওভাৰলোডিং নিয়মৰ বাহিৰত হয়, এইটো আইনৰ বাহিৰত আছে। হয় আইনৰ বিৰোধী হয়, ময়ো ভালকৈ গম পাওঁ। কিন্তু এতিয়া মালিকে যেনেকৈ কৰা সেইটোতো মই চলাব লগা বাধ্য। সেইটো কাৰণে এইটো এতিয়া কি কৰা যায় মই বিশেষকৈ ক'ব নোৱাৰোঁ। কাকবা এনেকুৱা পইচা দিব লগা হয় নেকি? নাই বিশেষকৈ আপোনালোকে গম নাপায়? নাপায়। তো মালিকে চব কৰে? মালিকে চব, মালিকৰ ওপৰতে চব দায়িত্বখিনি। মালিকে যি কৰে যাক দিব লাগে দিয়ে আৰু। সেইটো সিহঁতে গম পাব মালিকজন। ঠিক আছে হ'ব। গাড়ী ক'ৰ পৰা আহিছে আৰু ক'লৈ যাব? এইটো চাম্পাত লোড হৈছে আৰু LNTত আদাবাৰীত যাব। আদাবাৰী কোনটো? ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী। LNT লাৰ্চেন তাৰ ওভাৰলোড কিয় আনিছে? মোৰতো ওভাৰলোডটো হেৰি নহয় 12 টকা 24 চনৰ এই হেৰি গুটি আছে। তাতেই মানে যাওঁতে ইমানটো অলপ দাবি যায়, এইটো কাৰণে অলপ কিছু লৈ আহিছে। দেখা গৈছে এইটো গাড়ীৰ ওপৰত উপচি পৰিছে পূৰা ওভাৰলোড, গমেই পায়। আপোনালোকে গম নাপায় নেকি? মোৰতো ইমান হেৰি ওভাৰলোড নাই ছাৰ। কিয় নাই? আছে, গমেই পায়, বুজা যায়। আমি ভিজুৱেল সংগ্ৰহ কৰিছোঁ। কাগজ আছে আপোনালোকৰ? অঁ আছে। হা আছে কাগজ দেখাব পাৰে? কিমান টন ক'লে? চেম টনটো 16 নহয়, এটা CM কিমান? CM 3 CM। 3 CM। এইটো 3 CMতকৈ বেছি হ'ব নহয় এইটো চালানটো মানে অফাৰ বনাইছা। হেৰিটো ইমান নাযায় মালটো 24 CM খায় ইয়াতে। যিমানেই লগ দিয়ক 24 CM যায়। ইয়াতে কিমান ক'লে আপুনি? 3 CM 24 CM খায়। কিমান চালানটো অভাৰে খাটিল মানে 24 CM খাটিলেও ইমানেই পইচা যায়। অভাৰ খাটিল, এইটোতো মানে অভাৰ আছে, অভাৰ সেইকাৰণে অভাৰ খাটিলে সেনেকৈ হ'ব। এইটো 16 CM ডালা হৈ একেই যায় পইচাটো। 16 CM ডালা হৈ একেই যায়, 3 CM খাটিলেও একেই যায়। এইটোৰ কাৰণে এইটো 16 CM নহয়, এইটো 20 কিবা খাটিল 3 CM খাটিল। ৰাস্তাত কাকো পইচা দিব লগা হয় নেকি? দিব লাগে নাই ছাৰ। আপোনালোকে গম নাপায়? মালিকে যি কৰে মালিকে কাক দিয়ে আৰু কি আপোনালোকে লৈ আনিব? মই নাজানো এইটো ছাৰ। আপোনাৰ মালিকৰ নামটো? শ্ৰীৰাম ৰবি দাস। কেইখন গাড়ী আছে তাকে? এইটো গাড়ী সুধিৰাম ৱাৰী। আপোনাৰ নামটো? মালিকৰ কিমানখন গাড়ী আছে? আছে 4খন গাড়ী আছে। ডেইলি এনেকুৱা আহি থাকে?
একচুৱেলি মানে এই এইবিলাকতো বৰ্ষা দিন হ'ল, মালো পোৱা নাযায়। কেতিয়াবা আহে কেতিয়াবা নাহে। এনেকৈ আৰু। আৰু এই 16 CM 20 CMৰ ডালাত 23 CMৰ কেনেকুৱা চালান কাটিল? বডি লেভেলটাতো 20 CM 23 CM কেনেকুৱা আহি গ'ল সেইটো কওক। এইটোতো মই 12 চকাৰটো মোৰতো 12 চকা গাড়ী 24 এই যে 10 চাকা এটা এইটো লোডটোতো ইলিগেল না এইটোতো মই ক'ব নোৱাৰোঁ। 20 CMৰ গাড়ীত কেনেকুৱা ক'ব নাই মুঠতে অভাৰলোডেই অভাৰলোড ন। কি কৰা ঠিক আছে। এই গাড়ীটো আমাৰ এই চিতাকুৰি এৰিয়াত পাব্লিকে ধৰিছিলে গাড়ীটো। এতিয়া আমি গাড়ীটো ধৰি পেলাই আমি চালান কৰিছিলে। চালানটো অনলাইন আছে, মোবাইলত দেখাইছে, কিন্তু গাড়ীত যিটো ৱেইট আছে ইয়াত খাটা শ্লিপ দেখাব পৰা নাই। গতিকে এতিয়াতো ৰাতি হৈ গ'ল। আমি গাড়ীটো আমাৰ অফিচত লৈ যাব এতিয়া DT অফিচত। অহাকালি ৰাতিপুৱা আমি খাটাত লৈ গৈ পেলাই আমি গাড়ীটো খাটা কৰিম। গাড়ীটো অভাৰলোড আছে না আণ্ডাৰলোড আছে তেতিয়া গম পাই যাব। অহাকালি আমি আপোনালোকক আমি দেখাই দিম। স্যার ইতিমধ্যে দেখিবলৈ পাইছোঁ যে গাড়ীটো অভাৰলোডিং, ডালাতকৈ ওপৰত মালটো আছে। আমি এইটো ধাৰণা কৰিছোঁ অভাৰলোড হ'ব পাৰে। অহাকালি আমি একেলগে যাই পেলাই আমি খাটা কৰিম, খাটাত লৈ যাম। তেতিয়া গাড়ীটো অভাৰলোড আছে আমি মানে একচুৱেল কিবাটো ৱেইটটো আমি পাই যাম। এনেকৈ অভিযোগ কৰি আছে যে বহু মানে এইটো ৰ'দত হয় হয় অভাৰলোড গাড়ী যাই থাকে বুলি তেওঁলোকে কৈছে। কি ক'ব? এটা দুইটাতো এনেকৈ হ'ব পাৰে, কিন্তু আমি চেকিং কৰি আছোঁ। এতিয়াতো আমি এইটো গাড়ীটো পাইছে, এতিয়া আমি গাড়ীটো লৈ যাম। এতিয়াতো ৰাতি হৈছে, ৰাতিটো খাটাটো থাকিব পাৰে না থাকিব পাৰে, সেইকাৰণে আমি আমাৰ অফিচৰ আগত লৈ যাম আৰু গাড়ীটো। অহাকালি আমি গাড়ীটো খাটা কৰি পেলাই আপোনাক দেখাই দিম। আৰু আমি দেখিবলৈ পাইছোঁ যে বিশেষ ডাম্পাৰ যিটো এইটো কোকৰাঝাৰৰ টাউনৰ মাছ মাজেদি গৈ থাকে, কিন্তু ডালাবোৰ যে কোম্পানীৰকে আৰু মডিফাইড কৰা আছে ডালাটো, আৰু তাৰ পৰাই আৰু অভাৰলোডিং হৈ আছে। এইটোতো আমি খাটা কৰিলে গম পাম। যিমান গাড়ী আছে আমি খাটা কৰিম। এতিয়া আমাৰ যিটো ইম্বিগত আছে 194(1) ছেকশ্যনৰ যিটো অভাৰলোডত ফাইন আছে, এই ফাইনৰ অধীনত এইটো মানে ফাইন হৈ যাব গাড়ীটো। আৰু গাড়ী যদি কিমান যদি কাগজ পাতি যদি ফেল আছে, এইবিলাকৰ চব মানে এটা দুটা চব ফাইন হৈ যাব এইটো। ঠিক আছে।